বছৰ বছৰ ধৰি হাতী মানুহৰ সংঘাতে এক ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে গোলাঘাট জিলাৰ এটা বৃহৎ এলেকাত। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন সময়ত বহু চৰকাৰী আঁচনি গ্ৰহণ কৰা হৈছে যদিও আশানুৰূপ সমাধান হোৱা নাই। জিলাখনৰ আইতনীয়া মিৰি গাঁও হৈছে হাতী মানুহৰ সংঘাতৰ অন্য এক নাম। সেই স্থানৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ স্থায়ী সমাধান কৰিবৰ বাবে অৱশেষত 2021 চনত আইতনীয়া মিৰি গাঁৱত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে ছ'লাৰ ফেন্সিং প্ৰকল্পৰ আধাৰশিলা কৰা হয়। আৰু সম্পূৰ্ণ হোৱা সেই প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে। $28 লাখ টকা ব্যয় সাপেক্ষে আজি 6 কিলোমিটাৰ দূৰত্ব ছ'লাৰ ফেন্সিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। অজন্তা নিয়োগ বাইদেৱে আমাৰ লগত আছে গোলাঘাট জিলাৰ সন্মানীয় উপায়ুক্ত ডাঙৰীয়াকে ধৰি প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল আৰু মোৰ অতিকৈ আপোন গোলাঘাট জিলাৰ মৰঙী মৌজাটো অব্যাহত থকা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে পৰ্যায়ক্ৰমে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী অজন্তা নেওগে। লগতে গোলাঘাট জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ফৰকাটিং মহাবিদ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ বিধায়ক পুঁজিৰ পৰা 50 লাখ টকাৰ অনুদান আগবঢ়ায় মহাবিদ্যালয়খনলৈ। মই প্ৰথমতে এই অঞ্চলৰ স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে বহু দিনৰ পৰা এই অঞ্চলত যিহেতু হাতী মানুহৰ যথেষ্টখিনি সংঘাত হয়, খেতি বাতি তেওঁলোকে নষ্ট কৰে, আহি পেলাই এনেকুৱা এটা প্ৰজেক্ট এটা কথা কৈ আছিলে। আৰু সেই হিচাপে আমি বন বিভাগৰ ফালৰ পৰা আমি এটা প্ৰস্তাৱ দাখিল কৰিছোঁ আৰু তেখেতসকলে পিছত আহি কিছু কাৰণত এই প্ৰজেক্টটো আমি ছাকচেছফুল কৰিব পৰা নাছিলোঁ, চেংচন কৰিব পৰা নাছিলোঁ। আৰু পিছৰ পৰ্যায়ত মই নিজে গৈ পেলাই বন বিভাগ গোটেইখিনি বিষয়াসকলক মন্ত্ৰী ডাঙৰীয়াকো জনালোঁ আৰু তেখেতসকলে আমাক জনালে যে 28 লাখ টকাৰ অনুমোদন দিছে আৰু তেওঁলোকে কণ্ট্ৰেক্টৰ অনুমোদন দিছে। আমি ভাল পালোঁ। তাৰপিছত খৰতকীয়াকৈ এই কামখিনি কৰিলে আৰু আজি আপোনালোকে দেখিছে যে এইটো গোটেইখিনি সম্পূৰ্ণ হৈ উঠিছে। এতিয়া আশা কৰিছোঁ যে এই প্ৰজেক্টটো হোৱাৰ ফলত ইয়াৰ হাতী আৰু মানুহৰ সংঘাতটো কম হ'ব। বাইদেউ মৰঙী বা লেটেকুজান আচলতে চৰকাৰে আমি কেবিনেটো এই সম্পৰ্কত আলোচনা কৰা হৈছে আৰু সকলোৱে দেখিছে যে হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে। সেইখিনি নাইকিয়া কৰিবৰ কাৰণে খৰতকীয়াকৈ সমাধান কৰিবৰ কাৰণে বন বিভাগক কেবিনেটে তেওঁলোকক নিৰ্দেশ দিছে যে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে, যাৰ জৰিয়তে গোটেই ৰাজ্যখনতে হাতী আৰু মানুহৰ সংঘাতটো কম হয়। ইয়াৰ বাবে আপুনি ফৰকাটিং মহাবিদ্যালয় ইতিমধ্যে মই 50 লাখ টকা এটা অনুদান ঘোষণা কৰিছোঁ আৰু এই মহাবিদ্যালয়খনে ভালকৈ কাম কৰি আছে। যোৱা 4টা বছৰ তেওঁলোকে ক্ৰমাগতভাৱে 4টা বছৰৰ কাৰণে 4ৰ্থবাৰৰ বাবে তেওঁলোকে নাকৰ গ্ৰেড পাবলৈ সক্ষম হৈছে আৰু বিদ্যায়তনিক দিশটো যথেষ্টখিনি ভাল। বিধায়ক হিচাপে মই সদায় মহাবিদ্যালয়খনত জড়িত হৈ আছোঁ আৰু এইবাৰ তেওঁলোকৰ কিছু আন্তঃগাঁথনি সমস্যা আছে, সেইখিনি নাইকিয়া কৰিবৰ কাৰণে মোৰ MLA ফাণ্ডৰ পৰা মই 50 লাখ টকা মহাবিদ্যালয়খন দিছোঁ। ঠিক আছে।